গাইজ আজি ভাবিছোঁ স্কিনখনৰ অলপ যতন লওঁ বহুত দিন হ'ল স্কিন কেয়াৰ কৰা হোৱা নাই আৰু ৰদে পৰি একেবাৰে স্কিনখন শেষ হৈ গৈছে চ' আজি ভাবিছোঁ অকণমান যতন লওঁ আৰু মই ইয়াতে এনেকৈ বহি লৈছোঁ এইডাল এল'ভেৰাডালৰ তলত এতিয়া ইয়াৰ পৰা কেইটামান পাত কাটিম আৰু মোৰ এল'ভেৰাডাল কি হৈছে নাজানো কিয় বা এনেকুৱা পৰহি মানৰ পৰা এনেকুৱা হৈ গৈছে কালাৰটো পাতকেইটা চ' আজি ভাবিছোঁ কেইটামান কাটি ষ্ট'ৰ কৰি ৰাখিম তেতিয়া ফ্ৰিজত থৈ ষ্ট'ৰ কৰি ৰাখিলে বহুত দিনলৈকে ভালে থাকে এইটো ইউজ কৰিব পৰা যায় ইয়াৰ পৰা কেইটামান পাত কাটিলে আৰু কেমেৰা ধৰাৰ মানুহ কোনো নাই মই নিজে কেমেৰা ধৰিছোঁ এইটো কাটিলোঁ আৰু কেইটামান বেছিকৈ কাটি ইয়াৰ জেলখিনি ষ্ট'ৰ কৰি ৰাখি থ'ম ফ্ৰিজত এটা চোন নিনিবা নখুজিবা এইখিনিতো বেয়াই হৈ গৈছে কি কাৰণে বা দেই আৰু তলত কি কৰিলা এইকেইটা কাটি ল'লোঁ আৰু এইকেইটাৰ পৰা এতিয়া জেলটো উলিয়াই লওঁ আৰু ইয়াত কেইটামান ঘৰুৱা বস্তু ইউজ কৰি চাই থাকিব এল'ভেৰাৰ পাত কেইটামান এনেকৈ কাটি লৈছোঁ এতিয়া এইখিনিৰ পৰা জেলখিনি উলিয়াই লওঁ আৰু এতিয়া মই পাতকেইটাৰ পৰা জেলখিনি ধুনীয়াকৈ উলিয়াই ল'ম এইখিনি জেলখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ এতিয়া এইখিনি ধুনীয়াকৈ এটা মিহি পেষ্ট বনাই ল'ম মুখখন ভালদৰে ধুই ক্লিন কৰি লৈছোঁ তাৰপিছত এইফালে আজি মই এইকেইটা বস্তু ইউজ কৰিম আপোনালোকক দেখাই দিলোঁ এইখিনি হৈছে হালধি এচামুচ হালধি মই পেন এখনত লৈ যেতিয়ালৈকে ইয়াৰ কালাৰটো এনেকুৱা কালাৰ নহয় ব্লেক কালাৰ নহয় তেতিয়ালৈকে পেন এখনত লৈ ভাজি আছোঁ তাৰপিছত ল'ম এইফালে লৈছোঁ ভিটামিন এ কেপচুল আৰু এইফালে ভিটামিন চি টেবলেট আৰু ল'ম কক'নাট অইল আৰু লৈছোঁ এইখিনি মই জেলখিনি তেতিয়া যে দেখাইছিলোঁ জেলখিনি এনেকৈ মই মিক্সি জাৰত ধুনীয়াকৈ পেষ্ট মিহিকৈ এটা পেষ্ট বনাই লৈছোঁ আৰু এইখিনি এচামুচ ইয়াত ব্যৱহাৰ কৰিম আজি আৰু বাকীখিনি মই ধুনীয়াকৈ ডিপ ফ্ৰিজত থৈ দিম এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম সেয়া মোৰ মিক্স কৰা হৈ গ'ল এইখিনি এতিয়া ফেচত ভালদৰে এপ্লাই কৰিম ভালদৰে এপ্লাই কৰিব চকুত লাগিব নিদিব পঁচিছ মিনিট হৈ গ'ল এতিয়া এইখিনি ধুই পেলাই 5 মিনিটমান এনেকৈ স্ক্ৰাব কৰিব আৰু এইটো কৰাটো কিন্তু জৰুৰী হয় এইটো কৰিবই তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব আপোনালোকৰ কথা ইণ্টাৰেষ্টিং কথা কৈছোঁ আপোনালোকে হয়তো বিশ্বাসেই নকৰিব মই আজিলৈকে পাৰ্লাৰত গৈ কোনো ধৰণৰ স্কিন কেয়াৰ বা ফেচিয়েল কৰি পোৱা নাই আৰু কেতিয়াবা টাইম পালে ঘৰতে এনেকৈ ঘৰুৱা সামগ্ৰীৰে নিজৰ স্কিনখনৰ যতন লওঁ কিন্তু আজিলৈকে চুলি ষ্ট্ৰেট কৰাৰ বাহিৰে পাৰ্লাৰত একোৱেই কৰি পোৱা নাই যিখিনি কৰোঁ নিজে কৰোঁ ঘৰতে